Hello friends, welcome back to my YouTube channel. মই ধনজিত আৰু আপোনালোকৰ চেনেল ডিজিটেল ফেমিলি বন্ধুসকল আজি হৈছে 12 জুলাই আৰু আজি মানে অসমত ভাৰতত বহুত কিবা কিবি ঘটনা ঘটি আছে আপোনালোক গমেই পাইছে অসমত আমাৰ অখিল গগৈ কৰোনা পজিটিভ হৈছে তাৰ পিছত ভাৰতত সবতকে এটা দামী ব্ৰেণ্ড বুলিও কোৱা যায় যেটো আসলতে দামী ব্ৰেণ্ড আমি কি হয় আৰু নাজানো আৰু অমিতাভ বচ্চন অভিষেক বচ্চন তেওঁলোকৰো কৰোনা পজিটিভ ওলাইছে গতিকে কথাটো কি হৈছে নাজানো আৰু কিও ওলাইছে আমাৰ অখিল গগৈ জেলত আছে জেলত গৈ কেনেকৈ কৰোনা পজিটিভ হ'ব পালে আৰু কৰোনাটো কেতিয়াবা নিগেটিভ হয় অখিল গগৈ কেতিয়াবা আকৌ পজিটিভ হয় কি হৈ আছে খেলখন কি হৈছে আমি একো ধৰিব পৰা নাই যে নহওক এয়া বেলেগ কথা তাৰপিছত আমাৰ ইয়াত পানী বাঢ়ি আছে বানপানী হৈ আছে বানপানী হ'ব যেন লাগিছে আকৌ আজি এতিয়া যেতিয়া মানে দেখিছো তেতিয়ালৈকে পানী বাঢ়ি আছে এতিয়া নাজানো আৰু কি হয় কালি ৰাতিপুৱা গম পাম কি হয় কি নহয় এতিয়া সময় হৈছে 10টা বাজিছে আৰু আপোনালোকে জানে মই সদায় 10টা বজাৰ পিছত সেই ভিডিঅ' কৰিব ষ্টাৰ্ট কৰো যে নহওক আপোনালোকে ভাবিলে আচৰিত হ'ব বা আমি জানি আচৰিত হৈছো যোৱাকালি ভাৰতত কৰোনা পজিটিভ কেছ ওলাইছে 29,000ৰ ওপৰত আজি এতিয়ালৈকে এতিয়া 10টা বাজিছে এতিয়ালৈকে ভাৰতত 22,000 কৰোনা পজিটিভ কেছ ওলাই গৈছে এতিয়ালৈকে আৰু টোটাল কেছ 8,72,000 পাৰ হৈছে আজি কালিৰ ভিতৰত চাগে 9 লাখ পাৰ হৈ যাব আজিও হৈ যাব পাৰে 9 লাখ পাৰ কিন্তু আজি নহলো কালি গ্যাৰান্টি 100% গ্যাৰান্টি পাৰ হৈ যাব অসমত 16,000ৰ ওপৰত পজিটিভ কেছ ওলাইছে কিয় ওলাই আছে কি হৈছে চৰকাৰৰ কিবা ভুল নীতি চিকিৎসা কি অমুক কি হৈ আছে এইবিলাক খুব আমি একো জানিব পৰা নাই আসলে কিয় হৈছে নাজানো যে নহওক সেইবিলাক চৰকাৰৰ কাম তেওঁলোকে কৰিব যে নহওক সেইবিলাক কথা পিছত হ'ব তাৰ পিছত আপোনালোকে আজৰি সময়ত কি কৰি ভাল পায় এনে সুধিছো আৰু কোনে কি কৰি ভাল পায় ময়ো এনে থাকি ভাল পাওঁ গান শুনি ভাল পাওঁ আৰু সিনেমা চাই ভাল পাওঁ আপোনালোকে জানে গতিকে সিনেমাৰ কথা মই কৈছে কিন্তু গানৰ কথা কোৱা নাই মই কেনেকুৱা ধৰণৰ গান শুনি ভাল পাওঁ আজি গানৰ কথা কিছু ক'ব লৈছো আপোনালোকে জনাব কাৰ কাৰ গান শুনি ভাল পায় মই অসমীয়া গায়কৰ ভিতৰত যদি কওঁ তেতিয়াহ'লে মই পাপনৰ গান শুনি ভাল পাওঁ তাৰ পিছত অসমীয়া পাপন তাৰ পিছত ইফালে আছে আমাৰ কি নাম আছিলে তৰালী শৰ্মা তাৰপিছত আপোনালোকে এজন গায়ক আছে তেওঁৰ গান চাগে শুনা নাই আৰু শুনিব পাৰে নাজানো যদি শুনা নাই আপোনালোকে শুনিব পাৰে তেওঁৰ নাম হৈছে অৰূপ বৰুৱা নতুনকে দেখাত পাপনৰ দৰে লাগে আপোনালোকে যদি তেওঁৰ গান শুনা নাই আপোনালোকে শুনি চাব খুব অলপ মানে কি আনকমন গানবিলাক গায় আপোনালোকে শুনি ভাল পাব চাব পাৰে বা অৰূপ বৰুৱাৰ গান শুনি ইউটিউবত তেওঁৰ এটা ইউটিউব চেনেল আছে কাল্টিভেটৰ্ছ বুলি তেওঁৰ লগত মোৰ ব্যক্তিগতভাৱে চিনাকি নাই তথাপিও মই কৈছো আৰু মই তেওঁৰ গানবিলাক চাওঁ যিহেতু সেইকাৰণে মই আপোনালোকক কৈছো কাল্টিভেটৰ বুলি এটা তেওঁৰ ইউটিউব চেনেল আছে আপোনালোকে তাত গ'লে তেওঁৰ গানবিলাক দেখাব খুব ধুনীয়া আৰু সুন্দৰ গান গায় আপোনালোকে তেওঁৰ গান শুনিব পাৰে তাৰপিছত হিন্দী গায়ক যদি কয় মই মিকা সিংক মোৰ ভাল লাগে তাৰপিছত ঋষা শৰ্মা ভাল লাগে আৰু এজন আছে আমাৰ বাবাজীৰ গানবিলাকো শুনি মই ভাল পাওঁ বাবাজী মানে কি কয় হংসৰাজ ৰঘুবংশী তেওঁৰ গানবিলাকো মোৰ ভাল লাগে ভোলা হে ভাণ্ডাৰী ভাল পাওঁ তাৰপিছত ইংৰাজী গানো শুনো মাজে মাজে ইংৰাজী গান শুনিলে মই পুৰণা গানবিলাকে শুনো যিহেতু মই অলপ ৰেগে টাইপৰ গানবিলাক শুনি ভাল পাওঁ ৰেগে মিউজিক যিটো আচলতে কি নাম কয় আমাৰ বব মাৰ্লি আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাকত চাই মোৰ বেকগ্ৰাউণ্ড মিউজিকবিলাক বেছিভাগ বেকগ্ৰাউণ্ড মিউজিক মই ৰেগে মিউজিকে মই ব্যৱহাৰ কৰোঁ কাৰণ ৰেগে মোৰ ভাল লাগে এইটোৱেই কথা আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে কাৰ গান শুনি ভাল পায় কি শুনি ভাল পায় কি গান ভাল পায় সেই গানবিলাকৰ বিষয়ে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এটা কথা যদি ফাৰ্ষ্ট টাইম মোৰ চেনেল আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ ঘণ্টিটো বজাই কলটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম।